हेलो एवरीवन गुड मॉर्निंग आशा करो সকলো ভালে আছে আজি মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি এটা বিশেষ অনুষ্ঠানলৈ বুলি ওলাইছো মাহঁতৰ লগত এই ভাবিলো ঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিওঁ তেনে দেৰি নকৰি মোৰ লগত ভিডিঅ'টো চাই যাওকচোন ভিডিঅ' আগবঢ়াই নিয়াৰ লগতে মই এটা কথা আপোনালোকক কৈও যে মই ইউটিউবত আগে কথা কৈ ভিডিঅ' আপলোড দিয়া নাই এবাৰ প্ৰথম আজি দিম বুলি ভাবিছোঁ হে মোৰ বহুতো ভুল হ'ব পাৰে তাৰ বাবে আপোনালোকে ক্ষমা কৰি যে মোক আগুৱাই যোৱাত সহায় কৰে আজি শিৱসাগৰ যুৱ দলত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আয়োজন কৰা নপুৰণি সতীৰ্থ সন্মিলনলৈ বুলি যাবলৈ ওলাইছোঁ আৰু তাতনো আমাক কিয় নিমন্ত্ৰণ কৰিছে আৰু আমি তাতনো কি কৰোঁ কি শুনিবলৈ পাওঁ সেইটোকে দেখাম আপোনালোকে মোৰ লগত ভিডিঅ'টো চাই যাওক অলপমানো স্কিপ নকৰাকৈ এতিয়া আমি যুৱদল আহি পালোহি আজি আমি যুৱদললৈ অহা কাৰণটো মোৰ দেউতা আৰু মা সেয়ে আজি আমাৰ নৱনী পতাকা উত্তোলন কৰাৰ পিছতে বন্তি প্ৰজ্বলন কৰিলে তাৰপিছত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৈতে জড়িত প্ৰাক্তন কৰ্মকৰ্তাসকলক গামোচা আৰু স্মাৰক দিলে মায়েও গামোচা আৰু স্মাৰক পালে মাক গামোচা পিন্ধাওঁতে ওচৰৰ পৰা ভিডিঅ' কৰিব নহ'ল সেই ফটো এখনকে দি দিছোঁ আমি অসমীয়া আমার কৃষ্টি বাৰে বৰণীয়া তাৰপিছত তাত সকলো অতিথিৰ কাৰণে খোৱাৰ ব্যৱস্থা কৰিছিল আমিও তাতে খালোঁ খোৱাৰ পিছত আমি ভাবিলোঁ পুখুৰীৰ পাৰতে অলপ ঘূৰোঁ দাদা আৰু লিঅ' আহিছিল আমাক নিবলৈ লিঅ'কো অকণ ফুৰালোঁ তাৰপিছত ফটো ভিডিঅ' মাৰি ঘৰলৈ গুচি আহিলোঁ আজিলৈ ইমানেই যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি মোক আগবাঢ়ি যোৱাত আশীৰ্বাদ কৰিব আৰু এটা কথা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিন্তু ইমান দেৰি মোৰ লগত ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ